কাৰ্বি আংলং যাই ভৰে দমকা যাই ভৰে ডক্টৰ তুলিয়াৰ ৰহমান ছাৰ যাই ভৰে ডক্টৰ তুলিয়াৰ ৰহমান ছাৰ যাই ভৰে উপস্থিত আছে কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ ডেপুটি স্পিকাৰ মাননীয় আদৰণীয় আৰু সন্মান জনাইছোঁ। এখনি লেংজাম ফিৰে আদৰণীয় আৰু সন্মান জনাইছোঁ। ইয়াৰ পাছত বৰ্ড চেয়াৰমেন লংচিং টকি ডাঙৰীয়া আপোনাকো আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ মিতৈ লেংজাটো আৰু আপনি রাইট মুভ করকচোন। স্পেশাল হয় বঢ়িয়া
সোমবাৰ কাৰ্বি আংলং মেইটাই এছ'চিয়েশ্যন মণিপুৰীয়সকলৰ ইয়াত নিজৰ কালচাৰ জীয়াই ৰখাৰ স্বাৰ্থত তেওঁলোকে আজি এদিন এটা কাৰ্যসূচী লোৱাইছে, এটা কালচাৰৰ উৎসৱ। তেওঁলোকৰ যিটো নেকি ইউনিক কালচাৰ আপোনালোকে দেখা পাইছে, গতিকে তেওঁলোকৰ ৰিচ কালচাৰ হয়, তেওঁলোকৰ নিজৰ কালচাৰটো যাতে হেৰাই নাযায় তাৰ কাৰণে তেওঁলোকে ৰাখি ধৰিছে। তাৰ কাৰণে মই কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ যোৱা বছৰৰ পৰা বুজি ফিলাক্স দিয়া হৈছে। এবাৰ মই তেওঁলোকৰ সেই কালচাৰৰ তেওঁলোকৰ যিটো কালচাৰৰ এবাৰ ফেষ্টিভেল যিটো হ'ব এদিন কাৰ্যসূচীৰ কাৰণে মই কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা CEM ডিছক্ৰিপশ্যনেৰী ফালৰ পৰা 5 লাখ টকা বাজেটত এছপতি বাজেটৰ পৰা অন্তৰ্ভুক্ত কৰিম বুলি মই আজি ঘোষণা কৰিছোঁ। লগতে যিবিলাক কালচাৰেল গ্ৰুপছ বিলাক আছে তেওঁলোকৰ যিমানখিনি ড্ৰেছ আছে মই কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ CEM ৰিলিফ ফাণ্ডৰ জৰিয়তে তেওঁলোকৰ দিম বুলি মই প্ৰতিশ্ৰুতি দিছে। আৰু তেওঁলোকৰ যিবিলাকৰ কাৰ্বি আংলং বাহিনী মোৰে সমষ্টি আছে, ৱেষ্ট কাৰ্বি আংলং আছে, ইষ্ট কাৰ্বি আংলং আছে, বকৈজান আছে, তেওঁলোকৰ প্ৰত্যেক বছৰে সেই তেওঁলোকৰ সেইটো কালচাৰেল যিটো নেকি সন্মিলন এটা যিটো ইউনিক কালচাৰ যিটো তেওঁলোকৰ যিটো পাতিছে তাৰ কাৰণে ময়ো যিমান পাৰোঁ কাৰ্বি আংলং অট'নমাছ কাউন্সিলটো সহায় কৰিম। আৰু তেওঁলোকৰ জ্যোতিৰমূল লাগে ৱেষ্ট কাৰ্বি আংলং হওক, হামৰেন হওক, জংকামকাম হওক বা ডিফু হওক, ডমুকা হওক, যিকোনো ঠাইত তেওঁলোকৰ যদি এই ফেষ্টিভেলটো পাতে তেনে মই কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা তেওঁলোকক বিনামূলীয়া দিম বুলি মই প্ৰতিশ্ৰুতি দিছোঁ। আমি কাৰ্বি আংলং মেইটেই কালচাৰ এছ'চিয়েশ্যন আমাৰ এটা মানে সাংস্কৃতিক সংগঠন আছে।
আমাৰ মেইন উদ্দেশ্য হৈছে আমি একচুৱেলি আমি সকলোৱে জানে যে মিটেইটো ৰিচ কালচাৰ বুলি, কিন্তু বেলেগৰ কম্পেয়াৰ কৰিব নাযাওঁ। কাৰ্বি আংলঙত বসবাস কৰা আমি মিটেইসকল অতিকৈ মানে কালচাৰ আইডেণ্টিটি হওক, কাষ্টম হওক, এইবিলাক আমি অতিকৈ পিছ পৰি আছোঁ, কিয়নো আমি মানে সচেতন ইমান নহয়। সেইকাৰণে আমি কাৰ্বি আংলং মিটেই কালচাৰ এছ'চিয়েশ্যনে বিগত বছৰৰ পৰা আমি হিলছ পিপলছ কালচাৰ ফৰামৰ লগত জড়িত হৈ কিনি আমি বহুত ধৰণৰ মানে কি কয় ইনস্পায়াৰ বা আৰু তুলিয়াম ৰংহাঙৰ যিবিলাক কিবা আমি কাৰ্যকলাপৰ আমি ইনস্পায়াৰ হৈ কিনে আমি এইবাৰ মানে কি হ'ল যোৱা 2 বছৰৰ পৰা আমি লাগি আছোঁ। তুলিয়াম ৰংহাং ছাৰে আমাৰ এই কাৰ্বি আংলঙত থকা মিটেইসকলৰ কাৰণে মানে কালচাৰখিনি সংৰক্ষণ কৰিবলৈ কাৰণে মানে আমি এইখিনি প্ৰগ্ৰাম পাতিছোঁ। লগত আমাৰ উদ্দেশ্য অকল কালচাৰটোৱে উন্নতি কৰা নহয়, আমি ইয়াত কাৰ্বি আংলঙত বসবাস কৰা বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠীৰ লগত সমিল মিলৰে বা সমন্বয়ৰ জৰিয়তে মানে আমি কাম কৰিব বিচাৰিছোঁ সিহঁতৰ লগত। কাৰণ মই এটা কথা বিশ্বাস কৰোঁ যে কাৰ্বি আংলঙত যদি আমি বসবাস কৰোঁ, আমি নিজকে যদি আমি মিটেই আমি ভাল মিটেই হ'ব লাগিব, এইটো মই কেইবাটাও কৈছোঁ, আৰু এজন ভাল কাৰ্বি হ'ব লাগিব, ভাল অসমীয়া হ'ব লাগিব, তাৰপিছত আমি ইণ্ডিয়ান। সেইটো মানে আমাৰ কনচেপ্ট। অকল আমাৰ জীয়াই ৰখাৰ স্বাৰ্থ নহয়, কালচাৰটো মানে আমাৰ মিটেইসকলৰ সংস্কৃতি, সেইটোৱে বিষয়। আৰু মই ধন্যবাদ জনাইছোঁ আমাৰ বিগত 24-25 বৰ্ষতো 3 লাখ টকা বাজেটত ধাৰ্য কৰা হৈছিলে। এইবাৰো ছাৰে কিবা 5 লাখ দিম বুলি কৈছে। গতিকে আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ মাননীয় তুলিৰাম ৰংহাং ডাঙৰীয়াক বহুত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। গোটেই কাৰ্বি আংলংবাসী মণিপুৰী মানে মিটেইসকলৰ হয়। আৰু কিবা সুধিব লাগিছে? হয়, মানে ৰাতিপুৱাৰ ভাগত আমি অকল আমি ফেলিচিটেট নহয়, আমি বিগত এমাহৰ পৰা আমি কাৰ্বি আংলঙত বসবাস কৰা বিভিন্ন ঠাইত যেনেকুৱা বগাজান আমাৰজানত বেছিভাগ আছে, মানে ধনশিৰি সমষ্টিত আছে, ৰংখাং আছে, বিথুং এমা আছে। ইয়াৰ মাজত আমি এমাহৰ পৰা আমি বাহিৰৰ পৰা আমি প্ৰশিক্ষক আনি কিনে আমাৰ কি কয় ডেকা যুৱক যুৱতীসকল আমি সাংস্কৃতিক যিটো আমাৰ সেইবিলাক মানে ৱৰ্কশ্বপ কৰ্মশালা প্ৰশিক্ষণ চলি আছে বা এইটো চলি আছে এতিয়াও। সেইটো উদ্দেশ্য আমাৰ, যাতে আমাৰ উঠি অহা প্ৰজন্মই আমাৰ নিজৰ সংস্কৃতিখন যাতে নিজৰ ভাষা সংস্কৃতি যাতে হেৰাই নাযায়, সেইটোৱে আমি চেষ্টা কৰিছোঁ। আৰু যদি ৰাইজৰ সহযোগ আৰু কাউন্সিলৰ সহযোগ হ'লে আমি নিশ্চয় প্ৰয়াসত সফল হ'ম বুলি ভাবিছোঁ। ইমানে আৰু। আজি ফেলিচিটেশ্যন যোনটো কৰিছিলে, এইটো মানে নট অনলি ফৰ ক্লাছ 10 and 12 বাট অলছ' যোনে মানে আমাৰ ইয়াত বসবাস কৰা মানুহ আৰু ছাৰ্ভিচ পাইছে, এজন ডক্টৰ পাইছে, এজন SCS পাইছিলে, আৰু এজন কি ছাৰ্ভিচ পাইছিলে এইটো মনত নাই, ভেটেনেৰী। ত' এইটো মানে ইহঁতকো ফেলিচিটেশ্যনটো কৰা হ'ল। তাৰপিছত যিমান আমাৰ কাৰ্বি আংলঙত বসবাস কৰা মেইটেই জনজাতিৰ ভিতৰত যে এক্স ছাৰ্ভিচমেন আৰু এই সমাজকৰ্মী ছ'চিয়েল ৱাৰ্কাৰ সম্বৰ্ধনা জনা এইটো আছিলে। তাৰপিছত এইটো ক্লাছ 10 and 12 SSLC আৰু SSLC যিমান পাছ কৰিছে ফাৰ্ষ্ট ডিভিজন, এইবিলাকক ফেলিচিটেশ্যনটো কৰা হ'ল। আপোনাৰ পৰিচয়? মোৰ নামটো M বুঙবী সিং, আৰু আমি কাৰ্বি আংলং মেইটেই কালচাৰেল এছ'চিয়েশ্যনৰ প্ৰেচিডেণ্ট হয়।